নমস্কাৰ, আজি হৈছে 9 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান। নিৰ্বাচন আয়োগ লৈ কঠোৰ সকিয়নি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। জনাইছোঁ খবৰ, ডাঙৰ খবৰ। ভোট চুৰিৰ অভিযোগৰ পাছত এবাৰ পুনৰ বিস্ফোৰণ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগক 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান। 1 নম্বৰ প্ৰশ্ন, বিৰোধী কিয় ডিজিটেল ভোটাৰ লিষ্ট প্ৰদান কৰা হোৱা নাই? 2 নম্বৰ প্ৰশ্ন, কাৰ নিৰ্দেশনাত আৰু কিয় CCTVৰ ফুটেজ নষ্ট কৰা হৈছে? 3 নম্বৰ প্ৰশ্ন, কিয় ভুৱা ভোটাৰ লিষ্ট তৈয়াৰ কৰিছিল? 4 নম্বৰ প্ৰশ্ন, বিৰোধী নেতাক কিয় ভাবুকি প্ৰদান কৰিছে? 5 নম্বৰ প্ৰশ্ন, কিয় নিৰ্বাচন আয়োগে বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে? আৰু 5টা প্ৰশ্ন কৰিছে এবাৰ ৰাহুল গান্ধীয়ে নিৰ্বাচনী আয়োগক। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ এবাৰ ৰাহুল গান্ধীৰ। শীঘ্ৰেই ডিজিটেল ভোটাৰ লিষ্ট প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছে, অন্যথা বাছি নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। আৰু নিৰ্বাচন আয়োগ লৈ কঠোৰ সকিয়নি ৰাহুল গান্ধীৰ। শাসনলৈ আহিলেই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিৰোধীয়ে। আৰু ভোট চুৰিৰ অভিযোগৰ পাছত এবাৰ পুনৰ বিস্ফোৰণ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগক 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। আমি জনাইছোঁ যে এই 5টা প্ৰশ্ন যি নিৰ্বাচন আয়োগক এবাৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। আজিৰ 2 নম্বৰ খবৰটোত আছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সন্দেহযুক্ত নাগৰিক লৈ শেষ সময়সীমা। 15 আগষ্টৰ পূৰ্বে ত্যাগ কৰিব লাগিব উজনি অসম। জনাইছোঁ খবৰ, এটি ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। সন্দেহযুক্ত নাগৰিক লৈ শেষ সময়সীমা দল সংগঠনৰ। 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকে। শিৱসাগৰত অনুষ্ঠিত চিন্তন বৈঠকত কেইবাটাও প্ৰস্তাৱ জাতীয় দল সংগঠনৰ। খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত থকা অবৈধ নাগৰিকক বিতৰণৰ দাবী। 1971 মাৰ্চ মাহৰ পিছত অহা সকলো বিদেশী নাগৰিকক কৰিব লাগিব বহিষ্কাৰ। শীঘ্ৰেই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগিব সন্দেহযুক্ত নাগৰিকৰ নাম। খিলঞ্জীয়াক ভাবুকি প্ৰদান কৰাসকলক ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীও জনাইছে জাতীয় দল সংগঠনে। বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত জাতীয় সংগঠনে সহযোগ কৰিব লাগে চৰকাৰ। বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত জাতীয় সংগঠনক সহযোগ কৰিব লাগে চৰকাৰ আৰু দল সংগঠনে। শিৱসাগৰৰ ভিন্ন স্থানত সন্দেহযুক্ত লোকে বেদখল কৰা ভূমিত উচ্ছেদ কৰাৰ দাবীও জনাইছে জাতীয় দল সংগঠনে। আৰু ভাৰতীয় হিচাপে উজনি অসমত থকা সন্দেহযুক্ত নাগৰিকৰ নথিপত্ৰ পৰীক্ষাৰ দাবী জনাইছে। বেদখলমুক্ত কৰিব লাগে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন থকা ভূমি। আৰু সন্দেহযুক্ত নাগৰিক লৈ শেষ সময়সীমা দল সংগঠনৰ। জনাইছোঁ খবৰ, ইতিমধ্যে আহি পৰিছে খবৰ, 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকে। শিৱসাগৰত অনুষ্ঠিত চিন্তন বৈঠকত কেইবাটাও প্ৰস্তাৱ জাতীয় দল সংগঠনৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। আজিৰ 3 নম্বৰ খবৰটোত আছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে সুখবৰ, ভাল খবৰ। অসমলৈ বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ বিশেষ উপহাৰ। অসম আৰু ত্ৰিপুৰাৰ বাবে 4,250 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। আৰু কেবিনেটত অসমৰ লগতে ত্ৰিপুৰাৰ বাবে বিশেষ পেকেজ কেন্দ্ৰৰ। অসম ত্ৰিপুৰাৰ বাবে 4,250 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা হৈছে। অসমৰ আদিবাসী বসতি প্ৰধান অঞ্চলৰ গাঁৱৰ উন্নয়নৰ বাবে পেকেজ ঘোষণা কৰা হৈছে। লগতে আদিবাসী বসতি প্ৰধান অঞ্চলৰ উন্নয়নৰ বাবে 500 কোটি টকা প্ৰদান কেবিনেটৰ। আদিবাসী সংগঠনৰ সৈতে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ চুক্তিৰ ভিত্তিত 500 কোটি টকা প্ৰদান। আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন অঞ্চলৰ উন্নয়নৰ বাবে ধনৰ আবণ্টন দিয়া হৈছে। আৰু 500 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিলে এইবাৰ কেন্দ্ৰীয় কেবিনেটে। ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি আৰু ডিমাছা পিপলছ ছুপ্ৰিম কাউন্সিলৰ সৈতে হৈছিল বৈঠক। আৰু 2 ডিমাছা সংগঠনৰে হোৱা চুক্তিৰ ভিত্তিত 500 কোটি টকা প্ৰদান কৰা হৈছে। আৰু সংযুক্ত মুক্তি বাহিনী অসমৰে হোৱা চুক্তিৰ ভিত্তিত 3,000 কোটি টকা প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্য চৰকাৰে
আলফাৰ চুক্তিৰ ভিত্তিত অসমলৈ ৩,০০০ কোটি টকাৰ উপহাৰ আৰু অসম ত্ৰিপুৰালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ এক বিশেষ উপহাৰ অসম ত্ৰিপুৰাৰ বাবে ৪,২৫০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। সন্ধিযুক্ত মুছলমানক খেদিলেই নহ'ব, খেদিব লাগিব বাংলাদেশী হিন্দুকো। চৰকাৰৰ বিৰুদ্ধে এবাৰ গৰ্জন আছুৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। ডিভোৰ্টাৰৰ কেছ নাইকিয়া কৰি হিন্দু বাংলাদেশীক প্ৰদান কৰা হ'ব নাগৰিকত্ব। বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ সদৌ অসম ছাত্ৰ সন্থা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৱে জ্বলালে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ প্ৰদান কৰা নিৰ্দেশনাৰ প্ৰতিলিপি। আৰু সন্ধিযুক্ত মুছলমানক খেদি অসমত হিন্দু বাংলাদেশী সংস্থাপন দিয়াৰ কাৰ্যক মানি নলয় সদৌ অসম ছাত্ৰ সন্থাই। বিদেশী ন্যায়াধিকৰণত ৰুজু হৈ থকা ৬টা ধৰ্মৰ সন্ধিযুক্ত নাগৰিকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত চৰকাৰৰ আৰু কাৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ৰাজ্যখনত প্ৰৱেশ কৰা অমুছলমান ব্যক্তিক নাগৰিকত্ব দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা এইবাৰ আছুৰ। অসমৰ নাগৰিকত্ব সম্পৰ্কে ১৯৭১ চনেই ভিত্তিবৰ্ষ হ'ব বুলি স্পষ্ট ৰায় দিছিল উচ্চতম ন্যায়ালয়ে। আৰু কাৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দি চৰকাৰে অসম আৰু সংবিধান বিৰোধী সিদ্ধান্ত লোৱা বুলি দাবী জনাইছে আছুৱে। আৰু কাৰ অধীনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু পাৰ্চী শৰণাৰ্থীয়ে পাব নাগৰিকত্ব। ডিভোৰ্টাৰৰ কেছ নাইকিয়া কৰি হিন্দু বাংলাদেশীক প্ৰদান কৰা হ'ব নাগৰিকত্ব। আৰু বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ সদৌ অসম ছাত্ৰ সন্থা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বীৰ লাচিত সেনাই শৃংখল চলিহাক বিৰতি দিয়াৰ পিছতেই এইবাৰ শৃংখল চলিহাৰ এক ডাঙৰ প্ৰতিক্ৰিয়া আহি পৰিছে। জনাইছোঁ খবৰসমূহ দৰ্শকক, কোনেও ফূৰ্তি কৰিব নালাগে, বিভক্ত হোৱা নাই বীৰ লাচিত সেনা। ২ মাহৰ বিৰতি বিচাৰিছিলোঁ, মোক এমাহৰ বিশ্ৰাম দিয়া হৈছে। মোৰ এটা অপাৰেশ্যন কৰিবলগীয়া আছে আৰু তাতকৈ ডাঙৰ কথা, মোৰ ভণ্টি আহি আছে। কোনেও উৎফুল্লিত হ'ব নালাগে, বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলিয়েই থাকিব। আৰু বিৰতি লোৱাৰ পিছতেই এবাৰ শৃংখল চলিহাৰ এক ডাঙৰ প্ৰতিক্ৰিয়া আহি পৰিছে। জনাইছোঁ খবৰ, লাচিত সেনাই বিৰতি দিয়াক লৈ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। আৰু কোনেও ফূৰ্তি কৰিব নালাগে, বিভক্ত হোৱা নাই বীৰ লাচিত সেনা। মই ২ মাহৰ বিৰতি বিচাৰিছিলোঁ, কিন্তু মোক এমাহৰ বিশ্ৰাম দিয়া হৈছে। মোৰ এটা অপাৰেশ্যন কৰিবলগীয়া আছে, তাতকৈ ডাঙৰ কথা, মোৰ ভণ্টি আহি আছে। এনেদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই। আৰু কোনেও উৎফুল্লিত হ'ব নালাগে, বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু চলিয়ে থাকে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে শৃংখল চলিহাই। বিগ ব্ৰেকিং নিউজ, মিয়াখেদা আন্দোলনৰ বিৰোধিতাই এইবাৰ বিধায়ক অখিল গগৈৰ। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী এইবাৰ অখিল গগৈৰ। ডাঙৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক, মিয়াখেদা আন্দোলনৰ বিৰোধিতা এইবাৰ অখিল গগৈৰ। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী অখিলৰ। অসমৰ জনতাক আন্দোলন কৰিবলৈ হাতত মাৰণাস্ত্ৰ দিয়াৰ চেষ্টা হিমন্ত চৰকাৰৰ। আন্দোলনৰ বিৰোধিতা কৰা মুখ্যমন্ত্ৰীয়ে নিজে এতিয়া মিয়া খেদিবলৈ আন্দোলন কৰিবলৈ কৈছে। অসমত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা এইখন চৰকাৰৰ। মণিপুৰৰ দৰে পৰিস্থিতি অসমত সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে। মণিপুৰৰ মডেল স্থাপন কৰিবলৈ অসমত মিয়াখেদা আন্দোলন আৰম্ভ কৰা হৈছে, মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। আমি নিৰাপত্তা দিব নোৱাৰোঁ বুলি মুকলিকৈ কৈছে মুখ্যমন্ত্ৰীয়ে। আৰু মিয়াখেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰা চৰকাৰক বৰ্খাস্তৰ দাবী অখিল গগৈৰ। সংবিধান নস্যাৎ কৰি সম্পূৰ্ণভাৱে বিফল হৈছে এইখন চৰকাৰ। আৰু অসম চৰকাৰক ভাঙি ৰাষ্ট্ৰপতি শাসন স্থাপন কৰিব লাগে চৰকাৰে। মিয়াখেদা আন্দোলনৰ বিৰোধিতা কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ এই হুংকাৰ।